দুখন আইন আমি কিছু সংশোধনৰ কাৰণে লৈছোঁ। বিধানসভাত এই দুখন আইন আহিব। এখন হৈছে ষ্টেট লেভেল পুলিচ একাউণ্টেবিলিটি কমিশ্যন, এইখন যিখন এক্ট আছিল, এই এক্টখনৰ কিছু সংশোধন আহিব। আৰু আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট, এই আইনখনৰো অকণমান সৰু সুৰা দুটামান সংশোধন আহিব, য'ত প্ৰতিখন জিলাতে যিটো সৰবৰাহটো বন্ধ আছিল তাৰ মুকলিৰ ক্ষেত্ৰত সামান্য সংশোধন আহিব। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিটো ৰিক্ৰুইটমেণ্ট, এতিয়া প্ৰায় 1 লাখ ৰিক্ৰুইটমেণ্টৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, তাৰ ভিতৰত এইখিনি অন্তৰ্ভুক্ত হ'ব। কাৰণ ৰিক্ৰুইটমেণ্টটো আমাৰ এতিয়া এনেকুৱা হৈ আছে যে প্ৰতিটো বিভাগত ডিষ্ট্ৰিক্ট লেভেলত এটা ৰিক্ৰুইটমেণ্ট, ষ্টেট লেভেলত এটা ৰিক্ৰুইটমেণ্ট, যাৰ কাৰণে হয়তো গোটেই পৰীক্ষা পাতি দেৰি হৈ গৈছে, সোনকালে তাক আমি একেধৰণে কৰিব পৰা নাই। যিবিলাক কমন নেচাৰ, মানে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড, এইকেইটাত আমি এখন ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন আমি ঠিক কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ দ্বাৰা সকলোকে একেলগে ইয়াত বাছনি কৰা হ'ব। ধৰক APSCৰ নিচিনাই প্ৰায় হ'ব, APSC নহয়, তাতকৈ যেনেকৈ ষ্টাফ ছিলেকশ্যন বৰ্ড বা এনেকুৱা আছে, ঠিক তেনেধৰণে এই ষ্টেট লেভেলত আমি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে একেধৰণে ৰিক্ৰুইটমেণ্ট কৰাৰ মূল কথাটো হৈছে কি, ইয়াত যাতে কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ আৰু খুব স্পীডি, মানে খৰতকীয়াভাৱে সকলো ৰিক্ৰুইটমেণ্ট কৰিব পৰা যায়, এই ব্যৱস্থা কৰা হৈছে। এইখন ধৰক ঠিক ইণ্ডিপেণ্ডেণ্ট কমিশ্যন নহয়, APSCৰ নিচিনা। গভৰ্ণমেণ্টে এখন ইয়াৰ কাৰণে ৰিক্ৰুইটমেণ্ট বৰ্ড কৰিব। তাৰপিছতে এটা কথা আমাৰ দৃষ্টি আকৰ্ষণ হৈ আছে সদায়, সেইটো হৈছে যে শিক্ষকসকলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে আজি এখন স্কুলত প্ৰায় সময়ত আমি দেখোঁ যে কোনোবা শিক্ষক ৰিটায়াৰ্ড হৈছে, কোনোবা শিক্ষক ছুটীত গৈছে, গতিকে ক্লাছবিলাক হেম্পাৰ হৈছে। গতিকে এই ক্লাছবিলাক যাতে কোনো ধৰণে ইয়াৰ পৰা ক্ষতি নহয়, 30 দিনৰকৈ বেছি যদি কোনোবাই ছুটী লয়, তেতিয়াহ'লে হয়তো সেই ছুটীৰ বিপৰীতে ইয়াত তৎকালীনভাৱেই মানে গেষ্ট লেকচাৰ, মানে গেষ্ট টিচাৰ বুলি ধৰক, গেষ্ট টিচাৰ সেই সময়খিনিৰ কাৰণে নিযুক্তি দিব পাৰিব। নিযুক্তি দুই ধৰণৰ। এক ধৰণৰ হৈছে নিযুক্তি তাত থকা যিখিনি কোনোবা এলুমনি এছ'চিয়েশ্যন বা অন্যান্য স্বেচ্ছাসেৱীভাৱে বিধায়ক হিচাপে কোনোবাই MP হিচাপে যে মই এই ছুটীৰ কালছোৱাত মই এজন শিক্ষকক তাত দিবলৈ বিচাৰিছোঁ, তেতিয়া সেই ধৰণে এটা ৰিক্ৰুইটমেণ্ট থাকিব। সেইটো বা NGO বা এলুমনি এছ'চিয়েশ্যনৰ তৰফৰ পৰা স্কুলৰ লগত যোন জড়িত হৈ আছে, তাৰ কাৰণে দৰমহাৰ নিৰিখ বা অন্যান্য বিষয় নহয়, সেইটো এটা সেৱাৰ মনোবৃত্তিৰে এই ক্ষেত্ৰত কাম কৰিবলৈ আমি এই খালী ঠাই কম সময়টো পূৰণ কৰিবলৈ বিচাৰিছোঁ। এই এপইণ্টমেণ্টবিলাক খুব বেছি এটা একাডেমিক ইয়েৰৰ কাৰণে হ'ব, তাতোকৈ বেছি নহয়। আৰু তাতোকৈ বেছি হ'বৰ হ'লে পিছত ৰিনুৱেল হ'ব, পুনৰ দিব পাৰিব। কিন্তু আমি আৰু এটা কথা তাত ঠিক কৰিছোঁ যে কোনোবা এটা হয়তো ৰিটায়াৰ্ড ভেকেঞ্চি হৈছে, ৰিক্ৰুইটমেণ্ট হোৱা নাই, সেই ক্ষেত্ৰত হেড অফ দ্য ইনষ্টিটিউট, অধ্যক্ষ বা প্ৰধান শিক্ষকে এপইণ্টমেণ্ট দিব পাৰিব উইথ এপ্ৰুভেল অফ দ্য ধৰক IS ইনস্পেক্টৰ স্কুলছ বা ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ, তেওঁলোকৰ অনুমোদন লৈ এপইণ্টমেণ্ট দিব পাৰিব। 10,000 টকা তেওঁলোকক অনাৰিয়াম দিয়া হ'ব, কিন্তু এজন ৰিটায়াৰ্ড ব্যক্তিকহে এই এপইণ্টমেণ্ট দিব পাৰিব। ধৰক স্কুলৰ পৰা কোনোবা এজন অৱসৰ হ'ল, কিন্তু তেখেতক আমি
আকৌ ছাৰ্ভিচটো ল'বলৈ বিচাৰিছোঁ বা যিকোনো স্কুলৰ পৰা বা ছেম কোৱালিফিকেশ্যনৰ স্কুলৰ পৰা নহয় কোনোবা অফিচাৰ এজনো কোনোবা যদি আছে গভৰ্ণমেণ্ট ৰিটায়াৰমেণ্টত যোৱা যিকোনো লোকক স্কুলে এপইণ্টমেণ্ট দিব পাৰিব হেড অফ দ্য ইনষ্টিটিউটে উইথ এপ্ৰুভেল অফ দ্য IS অৰ DEO। ইয়াত 10,000 টকাকৈ পাৰিতোষিক চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। এইটো ব্যৱস্থা কিয় কৰা হৈছে সকলোৱে জানে, মানে বহু বিষয়ৰ শিক্ষক এখন স্কুলত বহুদিন ধৰি খালী থাকে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। এই অসুবিধা দূৰ কৰিবলৈ এই দুটা উপায়ে আমি প্ৰস্তুতি আৰম্ভ কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।